যিকোনো লিফটত আইনা কিয় থাকে জানেনে? নপুংসক এজনৰ মৃত্যু হলে তেওঁৰ মৃতদেহত চেণ্ডেলেৰে কিয় কোবায়? ৰঙা আৰু নীলা ৰঙে আৰক্ষীৰ বাহনত কি সূচায়? বিমানবন্দৰত এখন বিমানৰ বাবে কিমান পাৰ্কিং লোৱা হয় জানেনে? নমস্কাৰ, মই বিপুল মজুমদাৰ। স্বাগতম জনাইছো আপোনালোকৰ প্ৰিয় চেনেল বিভিন্ন খবৰলৈ। দেশ আৰু বিশ্বৰ লগত জড়িত আশ্চৰ্যজনক তথ্যসমূহ জানিবলৈ বিভিন্ন খবৰ ফলো কৰক, লাইক কৰক, সাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। তেতিয়ালৈ আহোঁ লিষ্টৰ নম্বৰ 1। যিকোনো মল বা ৰাজহুৱা স্থানত গাড়ী বা বাইক পাৰ্কিং কৰিলে পাৰ্কিং চাৰ্জ লোৱা হয়। কিন্তু আপুনি জানেনে যে এই নিয়ম বিমান ক্ষেত্ৰতো প্ৰযোজ্য? প্ৰতিখন চহৰতে এই বিমানত কাম কৰা এটা অপাৰেটিং কোম্পানী আছে, যাৰ কাম হ'ল বিমানখন অৱতৰণ কৰি ৰখাই থোৱা বিমানবোৰৰ পৰা ধন সংগ্ৰহ কৰা। বিমানবন্দৰৰ ওজন অনুসৰি পাৰ্কিং আৰু লেণ্ডিং চাৰ্জ লোৱা হয়, কাৰণ গধুৰ বাহনে বিমানবন্দৰ আৰু ৰানৱে ৰক্ষণাবেক্ষণত অধিক খৰচ কৰে। প্ৰতিবেদন অনুসৰি নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিমানৰ পৰা প্ৰতি মেট্ৰিক টনত 400 টকা লেণ্ডিং চাৰ্জ সংগ্ৰহ কৰা হয়। আনহাতে বিমানখন ওজন যদি 100 মেট্ৰিক টনতকৈ অধিক হয় তেন্তে দুটা লেণ্ডিং চাৰ্জৰ খৰচ প্ৰতি মেট্ৰিক টনত 600 টকা। আনহাতে আন্তঃৰাষ্ট্ৰীয় বিমানৰ বাবে প্ৰতি মেট্ৰিক টনত 600 পৰা 700 টকা লেণ্ডিং চাৰ্জ লোৱা হয়। আনহাতে এই পৰিমাণ বছৰি বৃদ্ধিও হয়। বিমানবন্দৰত বিমান পাৰ্কিঙৰ ক্ষেত্ৰত বিশেষ নিয়ম আছে, যাৰ অধীনত ঘৰুৱা বিমানক 2 ঘণ্টা পাৰ্কিঙৰ সুবিধা দিয়া হৈছে। কিন্তু 2 ঘণ্টাৰ পিছত 100 মেট্ৰিক টন ওজনৰ বিমানৰ বাবে প্ৰতি ঘণ্টাত 18 পাউণ্ড পাৰ্কিং চাৰ্জ সংগ্ৰহ কৰা হয়। আনহাতে যদি বিমানখনৰ ওজন 100 মেট্ৰিক টনতকৈও অধিক হয় তেন্তে বাকী 1 ঘণ্টাৰ বাবে 36.46 টকা দিব লাগিব। ইয়াৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাৰ বাবে পাৰ্কিং চাৰ্জ 18.55 পৰা 37.10 টকাৰ ভিতৰত। আনহাতে প্ৰতিটো বিমানবন্দৰত পাৰ্কিং চাৰ্জ বেলেগ বেলেগ। দ্বিতীয় নম্বৰৰ তথ্য। আপুনি নিশ্চয় ICC বিশ্বকাপৰ কথা শুনিছে, কিন্তু জাবৰ বিশ্বকাপৰ কথা কেতিয়াবা শুনিছেনে? যদি নাই তেন্তে কওঁ শুনক। এই বিশ্বকাপ জাপানত আৰম্ভ হৈছিল, যাৰ প্ৰকৃত নাম বিশ্বকাপ, আৰু হিন্দীত ইয়াৰ অৰ্থ হৈছে জাবৰ সংগ্ৰহ কৰা। এই বিশ্বকাপত বিশ্বৰ 21খন দেশৰ দলে অংশগ্ৰহণ কৰে, যাৰ উদ্দেশ্য ৰাজহুৱা স্থানৰ পৰা আৱৰ্জনা সংগ্ৰহ কৰি পৃথিৱীখনক পৰিষ্কাৰ কৰি তোলা আৰু মানুহক পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি সচেতন কৰা। এই বিশ্বকাপ প্ৰতি 2 বছৰৰ মূৰে মূৰে আয়োজন কৰা হয়, য'ত প্ৰতিখন দেশৰ দলে জাবৰ সংগ্ৰহ কৰিবলৈ 20 মিনিট সময় পায়। এইবাৰ অনুষ্ঠিত হোৱা সমগ্ৰ বিশ্বকাপত ব্ৰিটিছ দলটোৱে বিজয় হৈছিল, যিয়ে 20 মিনিটৰ ভিতৰত 1208 পাউণ্ডৰ জাবৰ সংগ্ৰহ কৰি বিশ্বকাপ জয় কৰিছিল। এই লিষ্টৰ তৃতীয় নম্বৰৰ তথ্য হৈছে ভাৰতীয় আৰক্ষীৰ বাহনত নীলা আৰু ৰঙা ৰং দেখা যায়। কিন্তু এই ৰঙৰ আঁৰৰ আচল কাহিনী জানেনে? আচলতে ৰঙা আৰু নীলা ৰং সহজেই দূৰৰ পৰা ধৰিব পাৰি, য'ত ৰঙা ৰঙৰ অৰ্থ বিপদ বা গুৰুতৰ অৱস্থা। নীলা ৰঙক আইন শৃংখলাৰ প্ৰতীক হিচাপে গণ্য কৰা হয়, যাৰ বাবে আৰক্ষীৰ কৰ্মী আৰু বাহনত ৰঙা আৰু নীলা ৰঙক অগ্ৰাধিকাৰ দিয়া হয়। কেৱল এই নহয়, এই দুটা ৰঙৰ বাবে ভিৰৰ মাজত আৰক্ষীৰ বাহনখন চিনাক্ত কৰাটো সহজ। আনহাতে সাধাৰণ মানুহে এই ৰংবোৰক অতি গুৰুত্ব সহকাৰে লয়। এই ৰংবোৰৰ বাবে সাধাৰণ মানুহে গম পায় যে অঞ্চলটোত আৰক্ষীৰ উপস্থিতি আছে। সেয়েহে আৰক্ষীৰ বাহনত এই ৰং অতি বাধ্যতামূলক। লিষ্টৰ চতুৰ্থ সংখ্যা 4। নপুংসকৰ জীৱনশৈলী সাধাৰণ মানুহৰ জীৱনশৈলীতকৈ সম্পূৰ্ণ পৃথক। সেয়েহে তেওঁলোকৰ অন্ত্যেষ্টিক্ৰিয়া প্ৰক্ৰিয়াও বহু বেলেগ বুলি গণ্য কৰা হয়। এজন নপুংসকৰ মৃত্যুৰ পিছত ৰাতি তেওঁৰ শেষ ৰীতি নীতি কৰা হয়, য'ত কোনো বাহিৰৰ লোকৰ উপস্থিতি থাকিবলৈ দিয়া নহয়। এজন নপুংসকৰ অন্ত্যেষ্টিক্ৰিয়াৰ শোভাযাত্ৰাৰ সময়ত তেওঁৰ সমাজৰ লোকসকলে জোতা চেণ্ডেলেৰে প্ৰহাৰ কৰে, যাতে পৰৱৰ্তী জীৱনত তেওঁ পুনৰ
নপুংসক হিচাপে জন্ম নলয় আৰু তাৰ পিছত নপুংসকৰ মৃতদেহ মাটিত পুতি থোৱা হয় বিশ্বাস কৰা হয় যে এগৰাকী নপুংসকৰ জীৱন বহু অসুবিধাৰে ভৰি থাকে সেয়েহে তেওঁ জীৱনকালত বহুত নিৰ্যাতন সহ্য কৰিবলগীয়া হয় শেষ যাত্ৰাত নিজৰ শৰীৰক অত্যাচাৰ কৰি মৃতকজনে যাতে পৰৱৰ্তী জীৱনত পুনৰ নপুংসকৰ জীৱন যাপন কৰিব নালাগে তাৰ বাবে এই বিশ্বাস তেওঁলোকে পালন কৰি আহিছে 5 নম্বৰ এতিয়ালৈকে আপুনি নিশ্চয় লক্ষ্য কৰিছে যে অট্টালিকাবোৰৰ লিফ্টবোৰত আইনা থাকে কিন্তু ইয়াৰ আঁৰৰ প্ৰকৃত কাৰণটো আপুনি জানেনে আচলতে লিফ্ট ব্যৱহাৰ কৰাৰ সময়ত বহুতে নাৰ্ভাছ অনুভৱ কৰে আনহাতে কিছুমানৰ চাকৰুদ্ধ বা লিফ্টত আবদ্ধ হৈ পৰাৰ আশংকাও কৰে লিফ্টৰ ভিতৰৰ ব্যক্তিজনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ ইয়াৰ বেৰবোৰত আইনা স্থাপন কৰা হয় যাতে লিফ্ট ব্যৱহাৰ কৰাৰ সময়ত ব্যক্তিজনৰ মনোযোগ আইনাখনৰ ওপৰত থাকে আৰু তেওঁ নাৰ্ভাছ বা চাকৰুদ্ধ হোৱাৰ দৰে সমস্যাৰ সন্মুখীন হ'ব নালাগে একে সময়তে লিফ্টত আইনাত নিজকে দেখাটো এজন ব্যক্তিৰ আত্মবিশ্বাস বৃদ্ধি কৰে লিফ্টত আইনাখনলৈ চালে এজন ব্যক্তিয়ে নিজকে আত্মবিশ্বাসী বুলি অনুভৱ কৰে আজিলৈ এই কথাকেইটাৰে ভিডিঅ'টো শেষ কৰিব বিচাৰিছো ধন্যবাদ